ছাত্ৰ যাৰ বাঁহীৰ সুৰত এপলকৰ বাবে হ'লেও মন্ত্ৰমুগ্ধ হৈ পৰিব আপুনিও শৈশৱৰে পৰা বাঁহী বাদ্যৰ সৈতে জড়িত এইজন কিশোৰ ৰূপম ধাদুমিয়া টিংখাঙৰ ২ নং ধাদুমিয়া গাঁৱৰ ভুৱন ধাদুমিয়া আৰু মাইজান ধাদুমিয়াৰ পুত্ৰ ৰূপমৰ সৰুৰে পৰা আছিল বাঁহীটোৰ সৈতে প্ৰেম অধ্যয়নৰ সমান্তৰালভাৱে বাঁহী বাদনৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অহা ৰূপমৰ বাঁহীৰ সুৰত প্ৰাণ পাই উঠে বিহু বৰগীত বিয়ানামৰ লগতে অসমীয়া আৰু হিন্দী বোলছবিৰ চিৰযুগমীয়া গীতসমূহে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২টা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৰূপমে ইতিমধ্যে বহু বছৰ ধৰি সমন্বয় হুঁচৰি দল জাংফাই হুঁচৰি দলৰ সৈতে জড়িত ইয়াৰ উপৰি তেওঁ কেইবাজনো শিল্পীৰ সৈতে অসমৰ বিভিন্ন মঞ্চত বাদ্যসংগত কৰাৰ লগতে অসমৰ বাহিৰতো বাঁহী বাদন প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে ল'ৰাটোৰ লগত সহযোগিতা কৰি আছোঁ প্ৰথম আৰম্ভণিৰ পৰা আমাৰ গাঁৱতে এজন ল'ৰা আছিলে জীৱন বৰুৱা নামৰ ল'ৰাজন প্ৰথমৰ পৰাই তেখেতে সৰুৰ পৰাই তেখেতে শিক্ষা গ্ৰহণটো কৰি আছিল তাৰ পাছত তেখেতে আমাৰ কি কয় ৰুদ্ৰ কোঁৱৰ বিতুপন গগৈ ৰাজীৱ ৰাজকোঁৱৰ এনেকুৱা আমাৰ যথেষ্ট প্ৰতিভা সম্পন্ন ব্যক্তি আছে সেইসকলৰ পৰা শিক্ষা গ্ৰহণ কৰি আজি ল'ৰাটোৱে হয়তো আজি হুঁচৰি দলৰ লগত কেইবাটাও হুঁচৰি দলৰ লগত জড়িত হৈ আছে উল্লেখযোগ্য যে ভৱিষ্যতে এজন সফল বাঁহীবাদক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ লক্ষ্য বান্ধি লোৱা ৰূপম ধাদুমিয়াই বাঁহীৰ উপৰিও ঢোল গীটাৰ আদি অন্য বাদ্যযন্ত্ৰও নিখুঁতভাৱে বজাব পাৰে